Hey friends, welcome to my first channel Songpok King Lover. আজি আপোনালোকৰ মাজত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ পাৰ্টি আছে গতিকে পাৰ্টি এইবিলাক বস্তু আয়োজন হৈ আছে বাৰ্থডে পাৰ্টি আছে নহয় 50 জন মানুহ বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন তো চাই থাকক ভিডিঅ'টো শেষলৈকে চপাল ৰেষ্টুৰেণ্টত মই কাম কৰোঁ ইয়াত মই চাইনিজ বনাওঁ এইখনে হৈছে আমাৰ চপাল ৰেষ্টুৰেণ্টৰ গ্লো চাইন এইখন মেইন গেট আৰু এতিয়া মেইন গেটৰ পৰা মই লাহে লাহে ভিতৰত সোমাবৰ কাৰণে আপোনাক দেখাই আছোঁ ভিতৰত সোমাই যাম কাৰণ মই এতিয়া ডিউটি আৰম্ভ হৈছে এই ফুলবিলাক চাওক কি মজা লাগিছে ৱাও আমাৰ মনোজ দা আৰু অনিল দা এই ফুলবিলাকৰ যত্ন লয় চাৰিওভাগে ফুল এইখন হৈছে আমাৰ এইটো এৰিয়া ৱাও যেতিয়া এই ৰেষ্টুৰেণ্টখন অপেনিং কৰিছিল আজি প্ৰায় 11 বছৰ আগতে এই দুডাল গাছ আছিলে সৰু সৰু ইমানটো গাছ আছিলে আজি এই দুডাল গ্লাছ ইমান ডাঙৰ হৈ গ'ল পাৰ্টি থকাৰ কাৰণে মই আজি অলপ বহুত সোনকালে আহিলোঁ ডিউটি এনে মোৰ 11:30 বজাৰ পৰা 11টা 11:30 মানত মই আহোঁ কিন্তু আজি বিশেষ পাৰ্টি থকাৰ কাৰণে মই আজি বহুত অলপ সোনকালে আহিলোঁ কাৰণ মোৰো অৰ্ডাৰ আছে চাইনিজৰ বহুত আৰু প্ৰায় 50 জন পাৰ্টি খতম হোৱাৰ পিছত আকৌ এটা 150 জনৰ পাৰ্টি আছে গতিকে আজি লাগি থাকিব লাগিব আৰু খানা গতিকে দুটা শালিকেও দেখা পালোঁ ভাল এইখন হৈছে আমাৰ ৰেষ্টুৰেণ্ট বলকচোন চাওক ভিতৰত কি ডেকৰেশ্যন কৰিছে বাৰু এনেকৈ গেছবিলাক অহাৰ কাৰণে চফা ছেট পাৰি থোৱাই দিছে ৱাও এইখন হৈছে আমাৰ মেইন ৰেষ্টুৰেণ্ট তো চাওক এনেদৰে ধুনীয়াকৈ সজাই কৰিছে আৰু এই ভিতৰত যে দেখা পাইছে এইবিলাক ডেকৰেশ্যন কৰিছে পাৰ্টিটোৰ কাৰণে বলকচোন চাওঁ অলপ কি ডেকৰেশ্যন কৰিছে এইখন হৈছে মেইন গেটৰ হেপী বাৰ্থডে ইয়াতে ডেকৰেশ্যন কৰি দিছে আৰু এয়া আমাৰ মেনেজাৰ ছাৰো আছে লগত এই খেত আৰু বগলটাই বঢ়িয়াকৈ ডেকৰেশ্যন চলি আছে বেলুন তেলুনবিলাক ৱাও क्या सीन है बिला बेलून ইয়াত খানা লাগিব স্টাৰ্টাৰ লাগিব তাত ডিজাৰ্ট লাগিব আৰু ইয়াত পুৰা একদম খানাৰ বুফে লগাই দিছে একদম পুৰাই এইটো মৰিলৈকে আৰু এনেকৈ ডেকৰেশ্যন হৈ আছে ৰেষ্টুৰেণ্টখনৰ ভিউটো চাওক না ভিউটো ইয়াৰ পৰা আপোনাৰ এখন বুঢ়া পাহাৰ দেখা পাব আপোনালোকক দেখাই আছোঁ মই এইখন হৈছে বুঢ়া পাহাৰ এইটো যি প্ৰায়ভাগ গেষ্টে ইয়াত ব্ৰেকফাষ্টৰ সময়ত বহে আৰু এই পাহাৰখনৰ সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে তো আমাৰ গেষ্ট আহা আৰম্ভ হৈ গৈছে এখন গাড়ী আহি পেলাক আৰু এইফালে গেষ্ট পাৰ্টিৰ কাৰণে চবেই ব্যস্ততা হৈছে কোনোবাই যদি পানী নিছে কোনোবাই গাখীৰ কোনোবাই গ্ৰীণ চালাড তৈয়াৰ কৰি আছে কোনোবাই নানৰ গুচ্ছি কাটি আছে এইটো আমাৰ কিটচেন এয়া মাটিও দেখা পাই আছে আপোনালোকে ৱাহ এইবিলাক খানা ৰেডি হ'ব এতিয়া লাহেকৈ এয়া নুডলছ বইল কৰি থৈ দিছে আমাৰ অজয় কাৰণে মটনৰ পিঁয়াজ কাটি থৈ দিছে আমাৰ মিটলেছ চেফে হাক্কা নুডলছ 50 জন মানুহৰ কাৰণে ভেজ হাক্কা নুডলছ কিমান লাগিব বেছি নালাগে হৈ যাব বাৰু লগত আছে নান ৰুটি খাব সেই গতিকে তৎকালীনভাৱে মাতি হয় নান ৰুটিৰ ব্যৱস্থা কৰি আছে আৰু এইটো হৈছে আমাৰ কিটচেন তো গাইজ মই আপোনালোকক বহুতখিনি বস্তু দেখালোঁ আমাৰ ৰেষ্টুৰেণ্ট দেখালোঁ আমাৰ ডেকৰেশ্যন কেনেকৈ হৈ দেখালোঁ তো এনেকৈ ধুনীয়া ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰিম এতিয়া পাৰ্টিৰ কাৰণে ৰেডি কৰা আমাৰ চিকেন কাঁচা হৈ গ'ল পাৰ্টিৰ কাৰণে ৰেডি কৰা এতিয়া বনি আছে কি টেষ্টি হ'ব ন এইটো হৈছে গ্ৰীণ চালাডটো ভিতৰতো তেনেকৈ সজাই দিয়া যাব ইয়াত আছে আপোনাৰ খীৰা বিলাহী আৰু কেৰট মোটামুটি 1মান বজাত আহি পাব আমাৰ গেছখিনি তো 1 বজাত আহিবৰ লগে লগে মই খানা আৰম্ভ কৰিম এইটো ডিপাৰ্টমেণ্টত খানা আৰম্ভ কৰিম বেবিকনটো মাৰা আৰম্ভ কৰি দিম আৰু প্লাছ শাক নুডলছটো মাৰা আৰম্ভ কৰি দিম এতিয়া মোটামুটি ইণ্ডিয়ান খানা বনোৱা হৈছে ইয়াত গোটেইকেইটি ইণ্ডিয়ান খানাখিনি বনাই কিনি ক্লিয়াৰ কৰি থৈ দিব যাতে গেষ্ট অহাৰ লগে লগে আমি ছাৰ্ভ কৰি দিব পাৰোঁ আমাৰ বুফেট আমাৰ এটা নতুন অৰ্ডাৰ আহি পৰিছে ইয়াৰ মিচিঙত কেউটি ওলাই গৈছে ইয়াৰ অৰ্ডাৰ আছে আপোনাৰ মিক্স ভেজ বাটানাৰ ষ্টিম ৰাইচ প্লেন ডাল আৰু পনীৰ মখানবালা আৰু এটা অৰ্ডাৰ আছে ফিছ চল্ট এণ্ড পেপাৰ অৰ্ডাৰ আছে তো মাৰি দিওঁ ফিছ চল্ট এণ্ড পেপাৰৰ এটা অৰ্ডাৰ আছে গতিকে অৰ্ডাৰটো মাৰি দিওঁ ফিছ চল্ট এণ্ড পেপাৰ বহুত চেল হয় ফিছ চল্ট এণ্ড পেপাৰৰ ইয়াৰ গাৰ্নিছ আমি ৰেডি কৰি ৰাখিছোঁ চিকেন কাঁচা ৰেডি হৈ গ'ল এনেদৰে ফুড পইণ্টত উলিয়াই দিছে চিকেন কাঁচাটো ৱাও টেষ্ট কৰি চাব লাগিব যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে তো এটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজি বহুত কাম আছে বাই থেংক ইউ অল দ্য বেষ্ট এণ্ড গড ব্লেছ ইউ